নমস্কাৰ বলক আজি আপোনালোকক এনেকুৱা এটা জেগাত লৈ যাম বলক যাত্ৰা আৰম্ভ কৰিবলৈ ওলাই গৈছোঁ আমি বহুত দীঘল এটা জাৰ্ণি বলক আপোনালোকো মোৰ লগতে গৈ থাকক আহি আমনিৰ মিছা কেম্প পাই গ'লো এয়া জখলাবন্ধা Hey guys, এই ভিউটো চাই থাকক কেনেকুৱা এটা ভিউ এটা দেখাই আছো চাওক वाह क्या है ये क्या है কি যে মনোমোহা দৃশ্য একদিন ইয়াতে বহিয়ে থাকো নেকি এয়া আহি আমি পোহাপাৰৰ হালধিবাৰীৰ বুঢ়ীমাৰী মন্দিৰ ওচৰত দেখিলোঁ আপোনালোকৰ বাবেও আশীৰ্বাদ ল'লোঁ আৰু মোৰ বাবেও ল'লোঁ ঘৰৰ বাবে ল'লোঁ চবৰে আৰম্ভ কৰোঁ কাজিৰঙাৰ গেটখনৰ পৰাই ব'লক ভিতৰলৈ সোমাই যাওঁ এয়া আমি আহি পালোহি কাজিৰঙাৰ সন্মুখত জীপৰ কিবা কাগজ পাতিৰ কিবা চোৱা চিতা কৰে আমাৰ জীপ দুখন অহা হৈছে আমিবোৰ আহিছোঁ ইয়াত আৰু পিছফালে আমাৰ দাদাহঁত আছে বাৰু সেয়াই চাওক এইটো হৰিণ যাওঁৱে নেকি ওচৰতে চুমা এটাকে খাই আহোঁগৈ ড্ৰাইভাৰ লাহে চলোৱা ভয় লাগি গৈছে কাঠৰ লঙৰ ওপৰত আহি আছো পিতাই কাজিৰঙা ভিতৰখনত ইমানেই কাঠৰ দলং বা বুকুৰ মোৰ একেবাৰে ধূপ কৰি গৈছে পাই সেয়া চাওক আপোনালোকৰ বাবে 360 ভিউ চাওক চাই থাকক কি ধুনীয়া এটা মনোমোহা দৃশ্য আপোনালোকলৈ আগবঢ়াই দিছোঁ চাওক Hey guys, এই হাতী পোৱালি চাওক চাদৰৰে আচলখন টানি বান্ধি ল'বা কিমানো মনে থাকিম আৰু গানকে গাই দিলোঁ काजीरंगा भी असम के अंदर আহিলে আপুনি জীপত নগ'লেও আপুনি হাতী বাবুতো যাব পাৰে এয়া এখন জীপত আপোনাৰ 3200 টকা লয় দুখনত আমাৰ কৰিছিলে ৰিজাৰ্ভ কৰিছিলে 6400 টকা লৈছিলে এয়া এইখনত আমিবোৰ আছোঁ বাবু আৰু বহুতবোৰ বা ভাইটি এটা চাওক কাছৰ কেনেকৈ ওপৰত উঠিছে চাওক এইটো চাওক বনৰীয়া মহ পিতাই ফৰণীয়া দেখি গৈছোঁ কথাকে পাতোঁ নেকি মই অলপ বুজিও নাপাব নহয় বাইদেউ মই নমস্কাৰ মই নগাঁৱৰ পৰা আহিছোঁ চিনি পাইছেনে মোক নাই বুজিয়ে নাপালে খালি চালেহে আৰু এয়া চাওক গড় কাজিৰঙা কিহৰ বাবে বিখ্যাত এশিঙীয়া গড়ৰ বাবে 360 ভিউ ওচৰৰ পৰা দেখাই দিছোঁ চাওক সৰুকেইটা ডাঙৰ কৰি চাওক মই দুখিত কাৰণ মোৰ মোবাইলেৰে ভিডিঅ' কৰিছিলোঁ কাৰণ মোৰ কেমেৰা নাই মোৰ কেমেৰা ল'বলৈতো পইচা নাই তো সেইকাৰণে মোবাইলে যিমানবোৰ পাইছোঁ সিমানবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ইমানোতো ওচৰত যাব নোৱাৰোঁ ন তো যিমানবোৰ দূৰৰ পৰাই পাইছোঁ তো দেখাই দিছোঁ আৰু বহুতবোৰ দেখিছোঁ মই বাট আপোনালোকক দেখাবলৈ সিমানবোৰ পৰা নাই তো মোক ক্ষমা কৰিব তামাম এনজয়
বা ওপৰত উঠি গৈছে আৰু চাওক 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 এই কিহৰ জাক বাৰু আপোনালোকেতো সন্মুখত মানে মোবাইলত চাওঁতেতো আপোনালোকে চাইছে এজাক গৰু পোৱালি জাকে ঘাঁহ খাই আছে কিন্তু এইটো নহয় এইটো এজাক হৰিণাৰ জাক হয় তো চাওক আপোনালোকৰ বাবে ওচৰৰ পৰা আপোনালোকক ভিউটো দিছোঁ চাওক 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 আহক কাজিৰঙা মনোমোহা দৃশ্য উপভোগ কৰি যাওক এয়া আমিবোৰ নগাঁৱৰ পৰা কাজিৰঙালৈ বুলি আহিছিলোঁ এয়া এইখন দুখনতে অহা হৈছিলে পিতাই জীপত ঘূৰি ঘূৰি পেটৰ নাড়ী ডাল হৈ গ'ল কিবা এটাতো নেখালে নহ'ব ন কিবাকে আৰু লঘু আহাৰ এটা খায়েই লওঁগৈ আৰু এয়া সকলোবোৰ বহি গ'লোঁ আৰু ডকচি মাৰি দিওঁ কিবা কিবি আৰু দানাটো মেইন সামৰণি মাৰিলোঁ আৰু আজিৰ ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যদি মোৰ ভিডিঅ'টো আপুনি নতুন হয় তো বেল আইকনটো টিপি দিব